কণমানিসকলক কেনেকৈ তিতা খুৱাব সেয়েহে আহক মই আজি আপোনালোকক অতি সহজ পদ্ধতি এটা দেখুৱাম। আমাৰ কণমানিসকল মিঠা খাদ্যৰ প্ৰতি আকৰ্ষিত, সেয়েহে তেওঁলোকে মিঠা খাই ভাল পায়। মিঠা যিদৰে তেওঁলোকৰ শৰীৰত প্ৰয়োজনীয়, তিতাও ঠিক তেনেকৈ বৰ জৰুৰী। কিন্তু আমি কণমানিসকলক তিতা খুৱাবলৈ বৰ কষ্ট হয়, তেওঁলোকে বৰ বেয়া পায় তিতা খাবলৈ। আমাৰ কণমানিসকলে আকৰ্ষণীয় খাদ্য খাই ভাল পায়, সেয়েহে মই শেৱালি ফুলৰ কোমল পাত কেইখিলামান লৈছোঁ, কাৰণ ইয়াক ভজাৰ পিছতো ধুনীয়া পাতৰ চেপটো থাকি যায় আৰু কণমানিসকলৰ খাদ্যৰ প্ৰতি আকৰ্ষণ বাঢ়ি যায়। ইয়াৰ বাবে মই কেইখিলামান কোমল শেৱালি ফুলৰ পাত ছিঙি লৈছোঁ। এয়া চাওক, পাত্ৰ এটাত বেচন কেইচামুচমান লৈ লৈছোঁ। আপোনালোকে সৰু চালনীৰে চালিও ল'ব পাৰে, মই এনেদৰে হেতাখনৰে মিহি কৰি লৈছোঁ। লগতে স্বাদ অনুসৰি নিমখ, হালধি, জিৰা গুড়ি আৰু শুকান জলকীয়া গুড়ি লৈ লৈছোঁ। এয়া চাওক, বেচনখিনি অলপ সময়ৰ বাবে ৰাখি দিছোঁ আৰু কিছু সময় পাছত মই পাত কেইখিলা এনেদৰে মিশ্ৰণখিনিত সানি লৈছোঁ। কেৰাহী এটাত ৰিফাইন বা গৰম তেলত মচমচীয়াকৈ ভাজি পেলাইছোঁ। এয়া চাওক, এনেদৰে ৰঙচুৱা ৰং অহালৈকে আপোনালোকে ভাজি থাকিব। আৰু এয়া চাওক, মোৰ ভজা হৈ গৈছে। এতিয়া মই এখন থালত মোৰ কণমানিটিক মই এনেদৰে খুৱাইছোঁ আৰু আপোনালোকে আপোনালোকৰ কণমানিসকলক খুৱাবচোন। আৰু মোৰ ভিডিঅ'টি চাই কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু ভাল লাগিলে ভিডিঅ'টি লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।